ভিলেজ বয় কমল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 10 দিনৰ পৰা বৰষুণৰ ফলত বানপানী সৃষ্টি হৈ গৈছে। আমাৰ ওচৰতে নদী এটা আছে, নদীটোত চাব পাৰে কেনেকুৱা পানী, নদীৰ পৰা পানী পৰিপূৰ্ণ হৈ গৈছে। বানপানী হ'ব চাগে, পানী ওলা কৰি আছে। এই দেখিবলৈ পাইছে এইটো আমাৰ নদী, চেঁচা নদী, চাৰিওফালে পৰিৱেশ দেখিবলৈ পাইছে। দেখিছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাব পাৰে দেখিছে চাৰিওফালে পৰিৱেশ নদী, পানী ওলা হৈ আছে। এইটো আমাৰ দাদা এটা আছে, পানীবোৰ চাব চাই আছে। নদী কেনেকুৱা পৰিপূৰ্ণ হৈ গৈছে পানীৰে দেখুৱাই আছোঁ আপোনালোকক। চাৰিওফালে পৰিৱেশ আৰু আগবাঢ়ি গৈ দেখুৱাম আপোনালোকক। মানে কি এইকেইদিন এনেকুৱা মানে নেৰাৰে পৰা বৰষুণৰ ফলত তাৰমানে পানী সৃষ্টি 10 দিনৰ বৰষুণ না। মই দাদা কিবা কৈ দিব কেনেকুৱা মানে পানী কণ্ডিশ্যনটো বেয়া। আজি 10 দিনতে বৰষুণ মাৰি আছে না, সেইকাৰণে পানীৰ প্ৰভাৱটো অলপ বেছি হৈ আছে, কমি যোৱা নাই। বৰ্তমান বহৰাৰ ধান্দা আছে আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে, সেইখিনি মই দেখা পাইছোঁ। আৰু জংঘল জুৰি গোটেই হাবি নৈ চব তল গৈছে। দেখুৱাইছোঁ আপোনালোকৰ চাৰিওফালে পৰিৱেশটো দেখিবলৈ গৈছে। পানী কিমান বাঢ়িছে দেখিবলৈ চাৰিওফালে পানী ওলাব চাগে, ইয়াৰ ওলা কৰি আছে পানী, ৰাস্তাই পানীবোৰ বাগৰিব পাৰে। এইটো এটা ৰাস্তা দলংখন ভাঙি গৈছে বানপানীৰ ফলত। দেখুৱাইছোঁ দলংখনো দেখুৱাব আপোনালোকক। দলংখন আছিলে ইয়াতে, দলংখন বোলো বানপানীবোৰ ভাঙি লৈ গ'ল আমাৰ। এতিয়া যাতায়াতৰ ব্যৱস্থা আমাৰ একেবাৰে নোহোৱা হৈ গৈছে। আগতে এইটো আমাৰ ৰাস্তা আছিল চকত যোৱা, এতিয়া বানপানী আপোনালোকে নদী মালিকে দলংখনক সহায় লৈ গুচি গ'ল। এতিয়া মই ক'ত কেনেকৈ যাম তাকে আমি ভাবি আছোঁ। এতিয়া আপোনালোকে দেখুৱাই আছোঁ দলংখন ক'ত কেনেকৈ লৈ গ'ল বানপানী, আপোনাক দেখুৱাই আছোঁ। আচলতে গাড়ীত দেখুৱাই আছোঁ দলংখন আছিল বোলে এইফালে আছিল, আমাৰ কাষতে দলংখন আছিল। মানে নদী মানে কি দলংখন সহায় লৈ গুচি গ'ল এইবাৰ পানী। তাৰপিছত এতিয়া যাতায়াতৰ আমাৰ এতিয়া মানে ব্যৱস্থা লৈ সেইটো মানে যাব লগা হ'লে আমি দেখিবলৈ কেনেকৈ যাম। দেখিবলৈ পানী বোলে ক'লৈকে আহিছে দেখিবলৈ গৈছে আপোনালোকে। ইয়াত আধা বোলে ৰাস্তালৈকে আহিছে বোলে পানী, চাৰিওফালে কেৱল পানী এয়া কেৱল। এতিয়া যাতায়াতৰ ব্যৱস্থাবোৰ কোনো নাই, কোনো ধৰণৰ সুবিধা নাই বোলে যাতায়াতৰ আমাৰ। দেখিবলৈ গৈছে আপোনালোকে চাৰিওফালে কেৱল পানী উঠিব আৰু এতিয়া ৰাস্তাত দেখিবলৈ গৈছে। দলংখন আছিল এইপিনে এনেকৈ দলংখন আছিল, পানী বোলো আমাৰ দলংখন সহায় লৈ গুচি গ'ল। দেখিবলৈ গৈছে পুৰা জলসমুদ্ৰ হৈ গৈছে পানীৰে। চাৰিওফালে পানী ওলাই যোৱাৰ কাৰণে ৰাস্তা নাই। দেখিবলৈ গৈছে আপোনালোকে যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আজিলৈ ইমানে। বানপানী দেখুৱালোঁ আপোনালোকক আৰু দেখুৱাই আছোঁ আপোনালোকক বানপানী দেখুৱাই আছোঁ। বানপানী হওক যিকোনো ধৰণৰ ভিডিঅ' আপোনালোক এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনালোকৰ যিকোনো ধৰণৰ ভিডিঅ' মোৰ চেনেলত পাব। প্ৰভাস ৰং যিকোনো ধৰণৰ ভিডিঅ' মোৰ চেনেলত পাই যাব। নতুন ভিডিঅ' পাবলৈ হ'লে হাস্যকৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। লাইক কমেণ্ট এণ্ড শ্বেয়াৰটো বোলে কৰিব হা, শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব। আপোনালোকৰ উৎসাহে আমাক আগবাঢ়ি যাবলৈ সাহস দিয়ে। বলক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, জয় আই অসম।